কি ক'ব? মই চোৰ না ডকাইত মোক যে কেছ কৰিব মই নাজানো এইবিলাক মই চোৰো নহয় মই ডকাইতো কৰা নাই চোৰো কৰা নাই মোৰ এগেইনষ্টৰ কি কেছ মই না চোৰ কৰিছে না ডকাইত কৰিছে মই সংকিত হৈ বোলে ৰাইজৰ মাজত আহিছে বোলে মঞ্চই ৰাইজৰ মাজত ভাষণ দিছে বোলে সংকিত হয় এইটো আপোনালোকে প্ৰমোদ বড়োৰ লগত বুজাওক মই ইয়াৰ এনচাৰ নিদিম দে মুঠতে আমাৰ ৰেলীটো বিৰাট ভাল হৈ আছে চব জাগাত ছাকচেছ পাব্লিকে আমাক সহায় কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহিছে কোনো জাতি জনগোষ্ঠী বাদ যোৱা নাই মুঠতে আছে ৰাভাও আছে গাৰোও আছে আদিবাসীও আছে মুছলিমো আছে বেংগলীও আছে নাথযোগীও আছে সব জাতি জনগোষ্ঠীয়ে আমাৰ লগত ওলাই আহিছে বাছ সিন্ডিকেট মই নাজানোৱে শ্ৰীৰামপুৰ গেটত এও মই নাজানে এই কথাটো প্ৰমোদ বড়োৰ পৰাহে মই শুনি আছোঁ এতিয়া প্ৰমোদ বড়োৱে দিনতে 30 লাখ 40 লাখ কালেকশ্যন হয় শ্ৰীৰামপুৰ গেটত তাৰ লোৱাৰ কাৰণেহে আমি শুনিছোঁ মইতো নাজানিছিলোঁ এনেকুৱা হয় বুলি মই 15 বছৰ 16 বছৰ আছিল BTCত কিন্তু এই শ্ৰীৰামপুৰ গেট বিষয় লৈ মই একো নাজানো কিন্তু এতিয়া প্ৰমোদে বেছি দিন হোৱা নাই মুঠতে 10-15 দিনমান হৈছে মই কিন্তু কোনে কোনে কালেকশ্যন কৰে ইয়াৰ নামো আমি পাইছোঁ প্ৰমোদ বড়ো এইবিলাক মই নকওঁ দেই হ'ব থেংক